পুনৰ আহিছোঁ লাইভলৈ। হস্পিটেলখনৰ নামটো আপোনালোকক পুনৰ এবাৰ কৈ দিছোঁ, GD হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰ নগাঁও। প্ৰেছক্ৰিপশ্যনখন আপোনালোকক এবাৰ দেখাই ল'ব বিচাৰিছোঁ। এইখন চাওক, ৰোল নম্বৰ 503টো তেখেতৰ আছিল, কিন্তু নামটো আহিছে বেলেগৰ। আৰু ট্ৰিটমেণ্টত যিখিনি আছে সেইখিনি ডক্টৰেও চাইছিলে, ট্ৰিটমেণ্টৰ যিখিনি ইয়াতে কৰা হৈছে সেইখিনি বেলেগৰ। কিডনী ট্ৰিটমেণ্টৰ বস্তু লিখা হৈছে, কিন্তু তেখেতৰ প্ৰব্লেম আছিলে লিভাৰতহে। প্ৰব্লেমখিনি তেখেতে কৈছে, কওকচোন এবাৰ। আপোনাৰ প্ৰব্লেম আছে লিভাৰত, ডক্টৰে চাই ঠিকেই কৈছিলে, কিন্তু পিছত ফাইনেলি মেডিচিন আপোনাৰ কিডনীৰ কাৰণে আনিবলৈ দিয়া হৈছিলে। অলৰেডি কিবা দিয়া হৈছিল নেকি আপোনাক কিডনী এইখনৰ পৰাই? আচ্ছা, গম পালে। আচ্ছা, এইখন আপোনাৰ GD হস্পিটেল, নগাঁৱৰ GD হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰ। এবাৰ চাই লওক, ইয়াত এই ধৰণে কাম কৰা হয়। বিনোদ মোৰ চিনি পায়? মোৰ ডক্টৰ এখন হস্পিটেল। চাই লওক, ইয়াত নাৰ্ছ এতিয়া কোনো নাই, চব পলাইছে। নাৰ্ছবোৰ চব পলাইছে, তেওঁলোকক সোধোতে কোনো নাই ইয়াত ষ্টাফ এতিয়া। বাইদেউ শুনিছে কথাবোৰ? আপোনাৰো পেচেণ্ট আছে ইয়াত, অকণমান সাৱধান হওক। তেওঁলোকে বেমাৰ হয় এটা, ট্ৰিটমেণ্ট কৰে বেলেগ এটা। শেহতীয়াকৈ কোন ডক্টৰে চাইছিল দাদা ইয়াত? অলপ আগত আহিছিল বুলি কৈছিলে কোনোবা এজন। মোৰ ডক্টৰ, আচ্ছা, মালিকে আহিছিলে, মোৰ ডক্টৰে আহিছিলে ইয়াত। আচ্ছা, বাইদেউ শেহতীয়াকৈ শুনিছোঁ যে মোৰ ডক্টৰে আহিছিলে, মালিক আহিছিলে ইয়াত। কোন আহিছিলে? মোৰ আহিছিলে, বিনোদ মোৰ আহিছিল, কোন আহিছিলে? মোৰ ডক্টৰ আহিছিলে, তেখেতে এখন চাইছে। ভুলটো কাৰ এতিয়া? আপোনালোকৰ লেবৰেটৰী ভুল, আপোনালোকৰ চিষ্টাৰৰ ভুল, নে ডক্টৰৰ ভুল? কাৰ ভুল? লেবৰেটৰী ভুল। আপোনালোকে কামবোৰ কি এনেকৈ কৰে নেকি? হা, নহয়, হৈ যায় কি? মানুহৰ জীৱনৰ লগত হেতালি খেলে নেকি আপোনালোকে? এইটো যদি কেনেবাকৈ ট্ৰিটমেণ্ট হৈ যোৱাহেঁতেন, কিডনী ট্ৰিটমেণ্ট কৰিবলৈ ওলাইছে আপোনালোকে, তেখেতৰ প্ৰব্লেম হৈছে বেলেগ। তাৰমানে এইখনত আপোনালোকে অলৰেডি ঔষধ আনিবলৈ পঠাইছিল ন? তেওঁলোকক আনিব পঠাইছিল। তেওঁলোক যদি পঢ়া শুনা নহ'লহেঁতেন, গম নাপালেহেঁতেন, আপোনালোকেতো এই ট্ৰিটমেণ্টটো চলাই দিলেহেঁতেন। কি বেয়া হৈ নাযায়? আপোনালোকে এটা ৰং ট্ৰিটমেণ্ট কৰিবলৈ ওলাইছে, কি কথা ক'বলৈ আহিছে? বেয়া হৈ নাযায় তো মাতক, আপোনালোকৰ মালিকক মাতক, মোৰ ডক্টৰক মাতক, মোৰ ডক্টৰক মাতক। শুনক, নগাঁৱৰ ৰাইজ, অসমৰ ৰাইজ, GD হস্পিটেলত ট্ৰিটমেণ্ট কৰিবলৈ নাই। ইয়াত এনেধৰণে ট্ৰিটমেণ্ট কৰা হয়। বেমাৰ হ'ব এটা, ট্ৰিটমেণ্ট কৰিব এটা। গতিকে সাৱধান হওক। লাইভটো এইটো কাৰণে কৰাইছে, আপোনালোকে সতৰ্ক হওক। এইজন পেচেণ্ট, আপোনাৰ নামটো কওক? নৱজ্যোতি বৰা। তেওঁ কালি ইয়াত এডমিট হৈছিল না? আজি ৰাতিপুৱা আহিছিলে। তেওঁক ডক্টৰে চাই পেলাই কোৱা হৈছিল লিভাৰৰ প্ৰব্লেম, কিন্তু পিছত তেওঁক ট্ৰিটমেণ্ট কৰিবলৈ লোৱা হৈছে কিডনীৰ। নাম বেলেগ আহিছে, ব্লাড টেষ্ট কৰা হোৱা নাই এতিয়ালৈকে। বৌ, এখেত হ'ল বৌ, হা, তেখেতৰ সূৰ্য। শুনিছে বাইদেউ? তেখেতৰ এতিয়া ৰিলিজটো কি কৰা যাব? ৰিলিজ আপোনালোকে কাৰোবাক মাতি দিয়ক। এতিয়া আমিতো ইয়াত ৰখি থাকিব নোৱাৰিম। এতিয়া আপোনাৰ বেলেগলৈ যাব লাগিব। হা, তলত আমি যাব নোৱাৰোঁ। ইয়াত আপুনি ডক্টৰক মাতক, মালিকক মাতক, কাক মাতে মাতক। এতিয়া মাতক, মাতক, মাতক। জগৰ নাই, আপুনি ইয়াত আছে ন? চাওক, তেখেতে ক'লে ভুল কৰিছে, ভুল কৰি পেলাই উল্টাই গালি পাৰি আছে, গালি পাৰিছে।